বন্ধুসকল নমস্কাৰ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই বনাবলৈ ওলাইছোঁ গাজৰৰ হালৱা। মোৰ ল'ৰা ছোৱালীহালক গধূলি হ'লে কিবা নহয় কিবা ছাৰপ্ৰাইজ দিব লাগে, কিবা বেলেগ নতুন বনাই খুৱাব লাগে। আজি বনাম বুলি ভাবিছোঁ গাজৰৰ হালৱা। প্ৰথমতে গাজৰকেইটা ভালদৰে আপোনাৰ ঠাৰিকেইডাল কাটি ল'লোঁ। কাটি লৈ আপোনাৰ গাজৰকেইটা চফা কৰি ল'লোঁ। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব প্লিজ। ঠিক আছে, গাজৰকেইটা মই ভালদৰে ধুই ল'লোঁ। ধুই পেলাই আপোনাৰ এইটো গাখীৰটো মই গৰম হ'বলৈ দিওঁ। এইটো গৰুৰ গাখীৰ হয়। গৰুৰ গাখীৰখিনি আপোনাৰ গৰম হ'বলৈ উতলিবলৈ দিলোঁ। গাজৰখিনি এতিয়া মই মিহি মিহিকৈ ৰুকি ল'ম। গাজৰখিনি ৰুকা হৈ গ'ল। আপোনালোকে চাব পাৰে এইখিনি ড্ৰাই ফ্ৰুটছ হয়। অলপ ড্ৰাই ফ্ৰুটছখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। ইলাইচি আৰু আপোনাৰ এইটো ঘি হয়। ষ্টোভটো অন কৰি দিলোঁ। ইয়াতে 2 চামুচ দিম, ঘি দিম, ঘিৰে বনাম। ঘি 2 চামুচ দিলোঁ। ঘিখিনি ভালদৰে গৰম হ'বলৈ দিলোঁ। চাই লওক আপোনালোকে। ঘিখিনি গৰম হোৱাৰ পিছত এইটো যিটো ড্ৰাই ফ্ৰুটছ আছে সেইখিনি অকণমান গৰম কৰি ল'ম। ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ, লগতে ইলাইচিও দিছোঁ। ইলাইচি 2টা দিছোঁ। সেইখিনি বৰ বেছি 30 ছেকেণ্ডমান লাৰি দিলোঁ। তাৰপিছত গাজৰখিনি পেলাই দিলোঁ। গাজৰখিনি ভালদৰে লাৰিব লাগিব। যিখিনি পানী ওলাই ন পানীটো ফিল্টাৰ কৰি 4-5 মিনিটমান লাৰিলে হ'ব। হাই ফ্লেমত দিছোঁ। 4-5 মিনিটমান হোৱাৰ পিছত ইয়াতে গাখীৰখিনি দিব লাগিব। চেনি দিম, 5 চামুচমান দিম। চেনিটো দি দিলোঁ। ইয়াত আপোনাৰ লাৰি দিব লাগিব, অলপ লৰাই দি ভালদৰে। গাখীৰ দি দিম ইয়াতে। গাখীৰ দি পেলাই 2 মিনিট বা 3 মিনিটমান সেইটো লৰচৰ কৰি দিব লাগিব, অলপ ভালদৰে উতল অহালৈকে। তাৰপিছত ঢাকনিখন মাৰি দিম। এইটো আপোনাৰ অলপ উতলিবলৈ ধৰিছে। ঢাকনিখন এতিয়া মাৰি দিম। চিটি 4টামান মাৰিব লাগিব। তাৰমানে গাজৰটো 4টা চিটিৰ পিছত এইটো ঢাকনিটো খুলিলোঁ। চাই লওক। এইটো আপোনাৰ অকণমান আপোনালোকক দেখাই আছোঁ। এইটো ধুনীয়া কৰি সিজি গৈছে। এইটো গাজৰটো এটা যিটো গাখীৰ আছে, সেই গাখীৰখিনিও অলপ শুকাই যাব লাগিব। লাৰি 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 এইটো শুকাই গ'ল। এইটো আপোনাৰ ছাৰ্ভ কৰিলোঁ।
এখনলৈকে কেনেকুৱা পাইছে ভিডিঅ'টো জনাব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। এইটো আপোনাৰ গাজৰটো অলপ অকণমান ঠাণ্ডা হোৱাৰ পিছত এইটো মোৰ ল'ৰা ছোৱালী দুটাক দিব লৈছোঁ। সিহঁতে গৈ আছে ছাৰপ্ৰাইজ পাব। Thank you.